এইটো হৈছে আৰ্হিৰ 4 বছৰীয়া জন্মদিনৰ ভিডিঅ' আৰু এই ভিডিঅ'টো যোৱা বছৰৰে আৰু এতিয়া তাই 5 বছৰ হ'বৰ হ'লহি আৰু ইমান দিনে যিহেতু মই এডিট কৰিবলৈ পাহৰি আছিলোঁ আৰু সেয়েহে এইবাৰ ভাবিলোঁ তাইৰ জন্মদিনৰ আগে পুৰণি ভিডিঅ'টো নতুনকৈ সজাই আপোনালোককো দেখুৱাওঁ। আৰু সেইদিনাখন আছিলে 4 অক্টোবৰ 2024 আৰু আমি ৰাতিপুৱা উঠি সাজু হৈ ওলালোঁ গণেশ মন্দিৰলৈ, মানে আমাৰ অভয়াপুৰীৰ লাল মাটিত থকা গণেশ মন্দিৰলৈ গ'লোঁ। এইফালে পুৱাৰ পৰা খুব বেছি বৰষুণ, তাৰ মাজতে আমি আহি পালোঁ এয়া গণেশ মন্দিৰ। আৰু আজি বৰষুণৰ বাবে হয়তো ইয়াত মানুহো কম, এনেই বহুত মানুহ থাকেই প্ৰায়। আৰু এয়া হৈছে মন্দিৰৰ চাৰিওফালৰ দৃশ্য আৰু আমি এইদৰে ছাতি লৈয়ে মন্দিৰলৈ আগবাঢ়িলোঁ, নহ'লে আকৌ দেৰি হৈ যায়। আৰু এই মন্দিৰটোলৈ আহিলে এটা বিশেষ ভাল লাগে, মানে এনেকুৱা এটা প্ৰশান্তি লাগে মনটোত, বহুত বেছি ভাল লগা সেই অনুভৱটো। আৰু সেয়েহে আমি প্ৰায়ে জন্মদিন বুলি নহয়, কেতিয়াবা সময় সুবিধা পালেই আমি এই মন্দিৰটোলৈ গুচি যাওঁ। যিহেতু মন্দিৰলৈ যাম বুলি পুৱাৰ পৰা একো খোৱাও নাছিলোঁ আৰু ইফালে বাহিৰতো বহুত বেছি বৰষুণ বাঢ়ি গৈ আছিল, গতিকে আমি তাত থকা দোকানতে খাই ল'লোঁ পুৰি আৰু চব্জি। আৰু এয়া আহি পালোঁ ঘৰত, আৰু ঘৰত এইদৰে যা যোগাৰ কৰি থকা হৈছে জন্মদিনৰ বাবে। আৰু এইফালে আহি পেলাই আৰ্হিৰ আজি নতুন ফ্ৰক এখন মানে অৰ্ডাৰ দিয়া হৈছিল, আইতাকে দিব দিছিল ফাৰ্ষ্টক্ৰাইৰ পৰা। আৰু এতিয়া এই বেলুন ফুলাই ডেক'ৰেশ্যন কৰা কামটো মোৰ নামতেই, মানে কৈছোঁ নহয় মাক হ'লে যে কি কৰিব নালাগে। উপায় নাই, এইদৰে মই মোৰ ডিউটিখিনি কৰি গ'লোঁ। য'তেই পাইছোঁ তাতে বেলুনবিলাক আঁৰি থৈ দিছোঁ, যি হয় হ'ব আৰু। আৰু এইফালে আৰ্হিয়ে নতুন ফ্ৰকখন পিন্ধি ধুনীয়াকৈ ফটোৰ প'জ দি ল'লে। আৰু ৰাতিপুৱাৰ পৰা যিহেতু তাইৰ মনটো ভাল নাছিল, মানে গাটো ভাল নাছিল, জ্বৰ আছিল অলপ, সেয়েহে তাই বেছি সময় এক্টিভ থাকিব পৰা নাই। কেইখনমান ফটো তুলি ল'লোঁ। কাৰ বাৰ্থডে আজি? হয় নেকি? তোমাৰ বাৰ্থডে? কেইবছৰ হৈছে তোমাৰ জানা? কেইবছৰ হৈছে? কিমান? 4 বঢ়িয়া। এতিয়া পেহীয়েকে তাইক ধুনীয়াকৈ দুইফালে দুডাল টিকলি বনাই দিলে। ইফালে আমাৰ আলহী আহি গ'ল, আৰু যদিও মই বহুত বেছি ব্যস্ত থাকিবলগীয়া হৈছিল, তাৰ মাজতে যেতিয়াই অকণমান সময় পাইছোঁ হাতত ফোনটো থকাত, মই এনেকৈ কিছু মুহূৰ্ত ফোনত ৰাখিবলৈ সক্ষম হৈছিলোঁ, আৰু সেইখিনিকে এতিয়া চাই বহুত ভাল লাগিছে। আৰু এই সৰু সৰু স্মৃতিবিলাকে আমাৰ জীৱনত বহুত ভাল লগা দি যায়, নহয়নে? আৰু ইফালে এয়া হৈছে ৰান্ধনীয়ে ৰন্ধাত ব্যস্ত। ইফালে বাইদেউহঁতো আহি পাইছে। আমাৰ সেয়া ৰিধি আৰু আৰ্হিয়ে প'ষ্ট দি আছে ফটোৰ। ইফালে মানসীহঁতে আহিছে। মুঠতে বাৰ্থডে বুলি আৰু চববিলাক একেলগ হোৱা হয়, সেয়াই আৰু। দুই বইনী আৰ্হি ৰিধি কি কৰা? আৰু এইদৰে চবেই নিজে এনেকৈ কথা পাতি আছে নিজৰ মাজতে। আৰু ইফালে হৈছে খোৱা, মানে যদিও বহুত বেছি বৰষুণ, তথাপি মানুহখিনি কোনো ৰকম খাই বৈ উঠিলে। ইয়াত যিহেতু ঠাইৰ অভাৱ, গতিকে কোনোমতে কামখিনি কৰা হৈ গ'ল। আৰু আৰ্হিয়ে দ্বিতীয়বাৰৰ কাৰণে কেক কাটিলে। আৰু এয়াই হৈছে তাইৰ 4 বছৰীয়া জন্মদিনৰ দিনটোৰ কিছু ভিডিঅ'। আৰু এইফালে মই ফটো কেইখনমানো লগাই লৈছোঁ, কাৰণ কেতিয়াবা কি হয় ফটোবিলাক ফোনৰ পৰা নোহোৱা হৈ যায়, ডিলিট হৈ যায়, আৰু সেয়েহে পিছলৈ যাতে এইবিলাক চাই মই স্মৃতি ৰোমন্থন কৰিব পাৰোঁ। আৰু এয়াই হৈছে তাইৰ 4 বছৰীয়া জন্মদিনটোৰ কিছু ভিডিঅ'। আৰু এইফালে মই ফটো কেইকপিমানো লগাই লৈছোঁ, যাতে পিছলৈ ভিডিঅ' আৰু ফটোখিনি চাই মই স্মৃতি ৰোমন্থন কৰিব পাৰোঁ। কাৰণ এই যে তাই ডাঙৰ হৈ গৈ আছে, এই 4 বছৰ 5 বছৰ এনেকৈ যাতে ডাঙৰ হৈ গৈ আছে, এই সময়খিনি আৰু ভৱিষ্যতে মই কাহানিও নাপাম। আৰু তাইও নিজৰ ফটো বা ভিডিঅ' এইদৰে দেখিবলৈ পালে নিশ্চয় বহুত বেছি সুখী হ'ব।
যেতিয়া তাই ডাঙৰ হয় তেতিয়া তাই যদি এইখিনি দেখে নিশ্চয় মনত আনন্দ পাব আৰু সেয়াই মই বিচাৰোঁ। আৰু এইখিনিয়ে আপোনালোকেও তাইক আশীৰ্বাদ কৰিব, মৰম কৰিব, যাতে তাই আগলৈ ভাল মানুহ হ'ব পাৰে, দেশৰ সুনাগৰিক হ'ব পাৰে, এয়াই বিচাৰোঁ আপোনালোকৰ পৰা। আৰু আজিলৈ বিদায় মাগিছোঁ, পুনৰ আন এটি নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।